পানী কৈছে বাপৰে বাপ এ ন হুই বেলা করে গলছনা খাই যাব খাও না গিয়াতে ফটো দাও আ লাগবো নে পিছত এ কি হইবি এ তুই দেখবে আর কিছে ও ভাইদো সাম নমস্কার ওহটো কি আগর দিনে নমস্কার দে কি নমস্কার রামদেব নাকি রামদেব না হোমদেব রামদেব লরা হোমদেব হোমদেব বাকি ভাইজি নামটো পাতাল গগৈ সিপুকিলা কই কি মানে কি বতালো বাকি বেটা বস্তু অলে গনে গগৈ ন সিপুকিলা বাকি কোন মঞ্চৰ পৰা দিছা এ বিয়া খুয়া কি বিয়া হয় ফুসকা হইছিল বিয়া হাও জানাস হে বিয়েছে বাকি হয় জানি ও আজিকালি মানে 19 বছৰ আৰু 50 বছৰ ফেসবুকত বিয়া গিলা চলি আছে না আমি পাত্ৰিকা পাৰে হে কাৰণে নেকি ও চলি ঠিক কৰে কোনা ঠিক আছে এই পঢ়া শুনা ইটিবিবি কি বসে এটা কি লিখিছো কি আ আমি তুমি পাঁচলা পাস করা ও আচ্ছা শিক্ষা আছে তো আমাৰ চলি বাকি হেৰি তোমাৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ তৰুণ গগৈ আমাৰ দেউতা ও দেউতা সেইকাৰণে কৈছ হ'ব পাৰে তৰুণ গগৈ এইটো হৈছে বাকি হেৰি কি বেয়া সিয়া দেখা এটা ইম্পৰ্টেণ্ট প্ৰশ্ন তোমাৰ কাৰণে তুমি যে এইবাৰ ইলেকশ্যন উঠিবা জিকি ৰাইজক কি সান্তনা দিবা মই নিজিকো কে জিকিম বলত দিছে কে জিকিম মই নহয় সেইটো কোৱা ভাইটি তোমাৰ তাৰ মানে তুমি যিবাৰ জিকিবা কি ৰাইজক কি দিবা মানে এইবাৰ যে তুমি জয় হবা ভোটত ৰাইজক কি দিবা ৰাইজক কে দিম হে আনিম ওহো হালকে বুঝে দিয়ে দা বুঝিবা নাহি ইলেকশ্যনত কিয় উঠিছা তুমি উঠিছা কিয় ইলেকশ্যনত মই উঠা নাই তাক লাগি তলতে আছো ও অসমৰ ৰাজধানী ওর পাঁচপাড়া নদীটো পাছফালে কই দিয়া তোমার ঘর নাইটৰ তলত বাকি কি দিন তোমাৰ সব জানোই দেখোন কি সেটি দলে কি আনকি আছো হা নাই ও আমাৰ চলিলা ও ইলেকশ্যনৰ কাৰণে গো পাইছি কাম কৰবই বেয়া কাম কৰব যাৰ কিবা কবা না ওই নেকি বস ঐ দিছো হ'ব জিকপে চলবে যা আজি যো আৰু তাইছি যো বস কি আয়ে কে কোন কি আয়ে লা ইলেকশন না যাব লাগি যাবা তাবার খাই এই ইলেকশন তো গিলে হই দে यार নাই মই কলে যাব এ বাদ দি নেক্সট টু পার্ট নেক্সট ও কাট নমস্কাৰ Thank you for giving me this opportunity. কি কয় ইংলিশ হাতি এটা কথা কও পাটা সাথে নকরি দা কিন্তু পাটা আগতে অবস্থা নকরি বলছি এতিয়া আগৰ জনে হোৱাট পাটা ইংলিশ হাতি পাটা যে বায়ু অক্সিজেন ফুসুম টেকনিক ফুসুম হাতি হেৰি খেলাবাদ দা তোমাৰ হেৰি নামটো মোৰ নাম মিস্টাৰ জিডব্লিউ আহমেদ দ্বিতীয় অভিযান বাকি তোমাৰ পঢ়া শুনা মই এম এ পাছ কৰিছোঁ এম এ পাছ ক'ৰ পৰা আমেৰিকা যি আছে এই আমেৰিকা ও হে আমেৰিকা ও হৰমন্ত তো পিছফালে আমেৰিকা বাকি হেৰি প্ৰশ্ন এটা সুধো তোমাক প্ৰশ্নটো ক'বা আৰু তুমি সহজে সুধিম আৰু অসমৰ জিলা কেইখন জিলা
জিলা জিলা What Zilla? জিলা ভাইটি নাজান Zilla. I don't know Zilla. ইংলিছত কি হেৰি ডিষ্ট্ৰিক্ট হুজ ডিষ্ট্ৰিক্টছ ইন আছাম Yeah, district. One district in Assam. ওৱান District 1. আছাম ডিষ্ট্ৰিক্ট ইজ ওৱান One. হয় নেকি ঠিক আছে ভাইটি ডিষ্ট্ৰিক্ট ওৱান District 1. হুজ ভাইটি ঠিক আছে তুমি যোৱা তুমি যাব পাৰা যোৱা হ'ব পাৰিবা তুমি যোৱা বাই চাওক ৰাইজসকল এম এ পাছ কৰিছি ইমান ইউনিভাৰ্চিটিৰ পৰা আমেৰিকাৰ পৰা এম এ পাছ কৰিছি কিন্তু চাওক অসমৰ ডিষ্ট্ৰিক্ট বেলেগ ওৱান বেলেগ চাওক আপোনালোকে কিয় ইংলিছ মিডিয়ামত পঢ়ে কিয় ইংলিছ মিডিয়ামত পঢ়াব লাগে আপোনালোকে যদি অসমৰ ডিষ্ট্ৰিক্ট কেইখনে নাজানে সেইকাৰণে অসমত পঢ়ক অসমীয়া মাধ্যমত পঢ়ক যাতে অসমৰ খানৰ কাৰণে চিন্তা কৰে অসমৰ ভাল নাম এটা হয় সেইকাৰণে আপোনালোকে সেইটো চিন্তা কৰক বাইদেউ এই ৰবা কি হয় এটা ৰাখছি দিও আহিছো হেল্ল' ক'ত আছ মই আছে ইলেকশ্যনত জিতি বসছি নে মস্ত বহুত কষ্ট তথাপিতে বাছ কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ নাম কৈছে হৈ দিয়া কষ্ট হৈ দিয়া এই চাহ দিয়া না আকৌ পানী খাইছোঁ দিয়া হ'ব দিয়া বাইদেউ নমস্কাৰ পিছে তোমাৰ নামটো কি পম্পী শৰ্মা বৰ্মা শৰ্মা খাই ভাল পাং ডাঙৰ খুৰমা সোধা নাই তোমাক আনিছেনে খুৰমা নাই দোকানতে পিছে তোমাক কেইটামান আমি কুৱেশ্যন সুধিম ঠিক আছে বাইদেউ কেইটামান প্ৰশ্ন সুধিম উত্তৰকেইটা দিব দেই বাইদেউ অসমৰ মুখ্যমন্ত্ৰী নাজানো মই সৰু কথা বাইদেউ হেৰি অসমৰ হেৰিটো জানেনে শিক্ষামন্ত্ৰী সেইটো নাজানে অসমৰ ৰাজ্যসভা বাইদেউ আপুনি কিয় মানে ইলেকশ্যন উঠিছে সেইটো কওক মোৰ ছোৱালী এটা আছে ছোৱালী আছে ভাল পায় হে ৰাইজে ভাল পায় আপোনাৰ ছোৱালীটো সকলোৱে ভাল পায় তে কিয় তাৰ কাৰণে ইলেকশ্যন উঠিছে ছোৱালী উঠিছে না আপুনি উঠিছে ময়ে দিছো তাক মানে ছোৱালীটোক চাই আপোনাক ভোটকেইটা দিব মানে ইলেকশ্যন আশা এটা আছে আৰু এইটো আৰু কিয় ৰাজনীতি হে কিবা কৰিব পাৰে এইবাৰ আৰু অসমৰ মানে উন্নতি হ'ব আৰু হ'ব দিয়ক বাইদেউ আপুনি নমস্কাৰ দিয়ক হ'ব দিয়ক বাইদেউ কেণ্ডিডেট আৰু আছে না চাওকচোন বাপৰে বাপ নাই ন পাইছিলো দেই সঁচাকৈ বেয়া লাগে জানে বাইদেউ অসমৰ উন্নতিবোৰক দেখি এইবোৰ হৈছে অসমৰ উন্নতি আৰু কেনেকৈ চীন আমেৰিকা লৈ টক্কৰ দিব মানে আমাৰ ভাৰতে অসম নোৱাৰে এইবোৰ কেনেদৰে উঠিছে যিসকলে অসমৰ মুখ্যমন্ত্ৰীৰ নামে নাজানে ৰাইজসকল চাওক এনেকুৱা ধৰণৰ যিবোৰে কেৱল নাজনুকে থাকে অসমৰ মুখ্যমন্ত্ৰী নাজানে ৰাজ্যপালৰ নাম নাজানে সেইসকলে আমাৰ ইলেকশ্যনত উঠিছে আৰু কিছুমান আহিছে বহুত পঢ়া শুনা এম এ পাছ কৰিছে কিন্তু অসমৰ ডিষ্ট্ৰিক্টৰ নাম নাজানে কেইখন থাকে নাজানে কি হ'ব আৰু কিছুমানতো আহে বাপৰে বাপ কিবা খাই আহে আনকি ইলেকশ্যনৰ নামত মানে হাগিব পাতিবই বাহাৰি গৈছে আহিব আৰু সেইবোৰে মানে দিনটো এনেকেই নহ'ব ঠিক আছে ৰাইজসকল চাওক
এনেকুৱা ধৰণৰ কেণ্ডিডেটবোৰ সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকক যে আপোনালোকে যোন দলক কি নহওক যি মানে হেৰিৰ পৰাই নহওক আৰু যাতে কেণ্ডিডেটবোৰ মানে চাই পেলাই যোগ্যজনকে ভোট দিব মানে যাতে যিবোৰে আমাৰ সমাজখন ভাল কৰিব পাৰে কিমান সমস্যা আছে অসমখনত আপোনালোকে জানে ৰাস্তা ঘাট পদূলিৰ পৰা বহুত নানান ধৰণৰ এইবোৰ সমস্যা সমাধান কেতিয়াও নহয় সেইকাৰণে আপোনালোকে যোগ্যজনক যোনবোৰে কাম কৰিব পাৰে কোনবোৰকে ভোট দিব আপোনালোকে এনে আৰু অজানিতে সম্পৰ্কীয় হওক কিবা হওক এনেকৈ ভোট দি অসমখন নষ্ট নকৰিব আপোনালোকে সেইটোৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে যোগ্যজনকে ভোট দিয়ক আৰু জয় অসম